বিশিষ্ট ইউটিউবাৰ খেলৰ মানে বিশিষ্ট মানে খেল পতা হৈছে। তাৰ অনুসৰি মানে বিৰাট কোহলি আৰু শচীন তেণ্ডুলকাৰ আমাৰ মানে খেলৰ ৰজা বুলি কয়, কিং, তেওঁলোকক ৰখা হৈছে। এইফালে বিৰাট কোহলিক ৰাখিলোঁ, এইফালে শচীন তেণ্ডুলকাৰক ৰখা হৈছে। কেইদিন লাগিছে? আয়ান ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু বৃহত্তৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এটা সামাজিক অনুষ্ঠান পাঠাকো ইউথ ক্লাবৰ সহযোগত অহা 21, 22 আৰু 23 নৱেম্বৰ তাৰিখে পাঠাকো হাইস্কুল খেলপথাৰত আমি এখনি দিবানৈক্য টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ আৰু প্ৰতিযোগিতাখনৰ আমি নামাকৰণ কৰিছোঁ চৰাইদেউ প্ৰিমিয়াৰ লীগ হিচাপে আমি নামাকৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ বহুকেইটা দলে বা প্ৰায় যথেষ্ট ভাল মানে প্ৰদৰ্শন কৰি থকা দলে আমাৰ লগত নামভৰ্তি কৰিছে তেওঁলোকে। আৰু আমি সকলোৱে আমি প্ৰাইজ মানি সৰ্বমুঠ প্ৰাইজ মানি আমি 3.5 লাখ টকা আমি প্ৰাইজ মানি আমি ৰাখিছোঁ। আৰু আমি অসমৰ লগতেই অসমৰ বাহিৰৰ বহুকেইজন ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষজ্ঞ ব্যক্তিক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। আমি এই প্ৰতিযোগিতাখনি কমেণ্টেটৰ হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ দিল্লীৰ পৰা সুমিত কুমাৰ মিশ্ৰ ডাঙৰীয়া। সেই সুমিত কুমাৰ মিশ্ৰ ডাঙৰীয়া ইতিমধ্যে আমাৰ দেশৰ এই ভাৰতবৰ্ষৰ সৰ্বচৰ্চিত যিটো ক্ৰিকেট প্ৰতিযোগিতা IPL, সেই IPLত তেখেতে কমেণ্টেটৰ কৰিছে। লগতে বহুকেইখন ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেটছতো তেখেতে কমেণ্টেটৰ কৰিছে। তেখেত